সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য কঠোৰতা। কঠোৰতাৰ মহত্ব। যেনেকৈ মানৱৰ ফুলৰ দৰে মধুৰ কোমল গুণো আছে, ঠিক তেনেকৈ ব্যক্তিৰ সুৰক্ষা, সফলতা আৰু প্ৰগতিৰ কাৰণে শিলৰ দৰে কঠোৰ গুণো আছে। তেনে এটা অতি প্ৰয়োজনীয় গুণ হৈছে কঠোৰতা। মানৱ জীৱনত এনে বহু ঘটনাই অকস্মাতে ঘটি উঠে, যেনেকৈ কোনো অপঘাত, ভূমিকম্প, প্ৰাকৃতিক দুৰ্যোগ আদি অনেক ধৰণৰ ভয়ানক ঘটনা। এনে ধৰণৰ বৃহৎ ঘটনাত অনেক লোকৰ মৃত্যুও হয়। এনে ভয়ানক বিভীষিকা দেখা ব্যক্তিৰ হৃদয় কঁপি উঠে। কোনো লোকেতো অচেতন হৈ পৰে, নতুবা প্ৰাণত্যাগো কৰে। অতঃ এনে কোনো ভয়ানক ঘটনা সন্মুখত দেখা পালে হৃদয় কোমল হ'লে নহ'ব, কঠোৰ বা মজবুত হ'ব লাগিব। কঠোৰতাও এটা গুণ যি ভয়ানক ঘটনা বা পৰিস্থিতিৰ সময়ত মন বুদ্ধিক অলৰ অচৰ স্থিৰ বা শক্তিশালী কৰি ৰখাত সহায় কৰে। কঠোৰতা অৰ্থাৎ বচন বা কথা ৰাখিবলৈ দৃঢ়তা দেখুওৱা আৰু নিজৰ উদ্দেশ্যক পূৰা কৰিবলৈ অটল হৈ থকা। মনৰ বিচাৰক স্থিৰ কৰি ৰখা, আচৰণৰ পৰা ভ্ৰষ্টতাক দূৰ কৰিবলৈ দৃঢ়তা দেখুওৱাটো কঠোৰতা। যিকোনো মহান বা শ্ৰেষ্ঠ লক্ষ্যত উপনীত হ'বলৈ কঠোৰতা গুণৰ প্ৰয়োজন আছে। যেনেকৈ কোনো সংগঠন বা সমুদায়ত অনুশাসন পালন কৰোৱা বা তাত নিয়ম পালন কৰোৱাত শক্তিযুক্ত বা শক্তিশালী ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। বাস্তৱতে শক্তিশালীভাৱে নিয়ম পালন কৰাটোৱেই কঠোৰতা। অনুশাসন পালন কৰাত কোমলতাৰ পৰা কাম নষ্ট হয়। কোনো লক্ষ্যত উপনীত হ'বলৈ বা কোনো কাৰ্যত বা উদ্দেশ্যত সফল হ'বৰ কাৰণে কিছুমান নিয়ম বা মৰ্যাদা নিৰ্ধাৰণ কৰি লোৱা হয়, আৰু এইসমূহক কঠোৰভাৱে বা দৃঢ়তাৰে পালন নকৰিলে কোনেনো লক্ষ্যত উপনীত হ'ব পাৰিব। কঠোৰতা এজন বিপথে যোৱা ব্যক্তি বা ভুল পথে যোৱা ব্যক্তিক শুধৰণি কৰিবলৈ এক মহান সুধাৰকৰ কাম কৰে। দুষ্কৰ্ম কৰাৰ বিৰুদ্ধে থকা কঠোৰ নিয়মে মানুহক দুষ্কৰ্ম কৰাৰ পৰা বিৰত ৰাখে বা উচিত কৰ্ম কৰাত প্ৰেৰণা যোগায়। এটা ডাঙৰ কঠিন শিল বা পাথৰ, ইয়াৰ কঠিন গুণৰ কাৰণেই শিল্পকাৰে নিৰ্বাচন কৰে আৰু শিল্পকাৰৰ হাতত মূৰ্তি হৈ বছৰ ধৰি পূজনীয় হৈ থাকে। কোনো বিশাল ভৱন, গৃহ বা দেৱাল আদি নিৰ্মাণ কৰিবলৈ হ'লে ইয়াৰ ফাউণ্ডেশ্যন বা মূল আধাৰ কঠিন শিলৰ দ্বাৰাই নিৰ্মাণ কৰা হয়। এনেকৈয়ে কঠোৰতা এটা মহান গুণ, অৱগুণ নহয়। ইয়াৰ সহায়ত ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব পাৰে, অৱগুণসমূহ ত্যাগ কৰি সৎগুণক আচৰণ কৰিবলৈ দৃঢ়তা প্ৰাপ্ত কৰে। মানৱৰ জীৱন ধাৰণ কৰাত যেনেকৈ কোমল মাংসপেশীৰো প্ৰয়োজন আছে আৰু কঠোৰ হাড় বা অস্থিৰো প্ৰয়োজন আছে। কঠোৰতাই পৰিস্থিতিৰ লগত যুঁজিবলৈ শক্তি দিয়ে আৰু নিয়ম, অনুশাসন আদি পালন কৰাত দৃঢ়তা আনি দিয়ে। এজন চিকিৎসক বা ডাক্তৰে ৰোগীৰ ৰোগ চিকিৎসা কৰি ৰোগমুক্ত কৰিবৰ কাৰণে নিজৰ অন্তৰক কঠোৰ কৰি তোলে, আৰু যাৰ বলত তেওঁ ৰোগীৰ শল্য চিকিৎসা কৰিব পাৰে, অৰ্থাৎ কোনো ৰোগগ্ৰস্ত অংগ আদি শৰীৰৰ পৰা কাটি আঁতৰাব পাৰে। এনেকৈয়ে কঠোৰতা গুণৰ সহায়ত ব্যক্তিয়ে নিজৰ অন্তৰ মনৰ দুৰ্গুণ বা দুখ ত্ৰুটিবোৰ দূৰ কৰিবলৈ সম্ভৱ হয়। কোনো ব্যক্তিৰ অসৎ উদ্দেশ্য সাধন কৰাৰ পৰাও নিজকে ৰক্ষা কৰিব পৰা যায় আৰু আপোন সম্বন্ধীয় লোকৰো দুখ ত্ৰুটিবোৰ দূৰ কৰাত সহায়ক হয়। ভাৰতৰ স্বতন্ত্ৰতাৰ সেনানী বীৰ সাৱৰকাৰ, ভগত সিং, ৰাজগুৰু আদিয়ে মাতৃভূমিৰ ৰক্ষাৰ কাৰণে নিজৰ কোমল হৃদয়কো কঠোৰ কৰি তুলিছিল আৰু মাতৃভূমিৰ স্বাধীনতাৰ যুঁজত নিজৰ প্ৰাণকো আহুতি দিলে। সমাজ বা দেশৰ সুৰক্ষাৰ কাৰণে কঠোৰতাৰ যি প্ৰয়োজন তাৰ এক নিদৰ্শন লাচিত বৰফুকনেও দেখুৱাই থৈ গৈছে। অতঃ কঠোৰতা গুণক সঠিক প্ৰয়োগ কৰক। দুৰ্বল, কোমল, অতি সংবেদনশীল স্বভাৱক দূৰ কৰি শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলক। এয়াই আপোনালৈ আমাৰ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।